পিছ ইয়াৰে ওপৰতে গোটেইখিনি আমাৰ মানে প্ৰথমবিলাক গোটেই ইয়াতে আছে ওপৰতে তো এইটো তো কেনেকুৱা লাগিছে আজি শ্বুট কৰি ভাল লাগিছে নে বেয়া লাগিছে বেয়া লাগিছে Ladies and gentlemen, are you ready? তো নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু বৰ্তমান মই আছোঁ তেলামত আৰু তেলামত মানে আজি জীৱনত প্ৰথমবাৰ মানে শ্বুটিং কৰিব যাব লাগিছোঁ তাকো মানে দাদাই ক'লে সেইকাৰণে ওলাই আহিলোঁ আৰু লগতে আছে আমাৰ এইফালে দাদা বহুত দিনৰ মূৰত মানে বেমাৰ হৈ আছিলে পিছৰা এতিয়া অকণ ভাল পাইছে ন ভাল পাইছে এতিয়া অকণমান ভাল পাইছোঁ এতিয়া মানে ক'ত শ্বুটিং কৰিব নাজানো এতিয়া বৰ্তমান এতিয়া ওলাই আহিছোঁহে ঘৰৰ পৰা ভাত চাত খাই ধুনীয়াকৈ মানে ওলাই আহিলোঁ আৰু শ্বুটিং কৰিব যাব নাজানো মানে যোৱাকালি অকণ প্ৰেক্টিছ কৰিছিলোঁ মানে একদম গাটোৱে নিহিলে মানে একদম পূৰা মানে গাটো কৈছোঁ নহয় জীৱনত মানে প্ৰথমবাৰ এনেকুৱা নাচিয়ে পোৱা নাই আমি এইবিলাক গাটোৱে নিহিলা হৈছে সেইকাৰণে মই নানাচিম বুলি কৈছিলোঁ কিন্তু বোলে দাদাই মানে ক'লে একো নাই হৈ যাব বুলি অলপ চলপ জানিলেও হৈ যাব বুলি ক'লে সেইকাৰণে ওলাই আহিলোঁ আৰু এতিয়া ক'ত যাব ক'ত কি কৰিব সকলোখিনি দেখা যাম ধুনীয়াকৈ ভিডিঅ'টো সকলোকে চাই মেলি ধুনীয়াকৈ সুন্দৰ কমেণ্ট এটা কৰিবৰ কাৰণে নাপাহৰিব আৰু যোনে আমাৰ ওচৰত নতুনকৈ আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষৰ বেলটো প্ৰেছ কৰিবৰ কাৰণে একেবাৰে নাপাহৰিব তো ভিডিঅ'টো সকলোকে চাই থাকক ধুনীয়াকৈ আহি পালোঁ আমি এটা লোকেশ্যনত আৰু মানে য'ত আমি নাচিম বুলি কৈছিলোঁ মানে আৰু আহি পালোঁ এতিয়া বৰ্তমান আৰু পিছ ইয়াৰে ওপৰতে গোটেইখিনি আমাৰ মানে প্ৰথমবিলাক গোটেই ইয়াতে আছে ওপৰতে তো এইটো একেবাৰে পাহাৰৰ ফালে আছে সেইটো দেখি পাইছে আপোনালোকে ইয়াত ধুনীয়াকৈ মানে ওপৰত আছে গোটেইখিনি আমাৰ লগৰবিলাক তো এতিয়া শ্বুটিং কৰিব আৰু এতিয়া ময়ো ওপৰলৈ গৈ থাকোঁ এতিয়া নহয় জানো তো ওপৰত গৈ কেনেকুৱানো ভিডিঅ' অকণমান দেখা দিবৰ কাৰণে চেষ্টা কৰিম আপোনালোকক তো সকলোকে ধুনীয়াকৈ চাই কৰিব আপোনালোকে তো চলো अभी ऊपर जाके देखते हैं ऊपर क्या क्या है तो चलो আৰু মানে ইয়াতে চেণ্ডেলবিলাক ধুনীয়াকৈ খুলি থৈ যাব লাগে চেণ্ডেল বা জোতা যিকোনো আপোনালোকে যদি পিন্ধি আহে আৰু এতিয়া ওপৰলৈ গৈ থাকোঁ তো চলো জীৱনততো কেতিয়াও মানে এইবিলাক শ্বুটিং কৰি পোৱা নাই আজি কি হয় দেখা যাব নাচিব জানো নে নাজানো তো যদি ভালকৈ চাই দিলে গম পাব আৰু আপোনালোকে ইয়াত মানে ধুনীয়াকৈ কামবিলাক চলি আছে বৰ্তমান এতিয়ালৈকে কাম সম্পূৰ্ণ হোৱা নাই তেনেকৈ তো ভাল লাগিছে চাই কিবা এটা আৰু প্ৰথমবাৰ আহিছোঁ ইয়াত তো চাই থাকক আৰু ওপৰত এইবিলাক ভিউ দেখি আছে আপোনালোকে ভিউ চাওক আৰু গোটেই ইয়াতে আছে মানুহবিলাক চাওক দেখি পাইছে আপোনালোকে আৰু মানে এজনে পূৰা নাচি আছে চাওক পূৰা নাচি আছে দেখি পাইছে আপোনালোকে আৰু লগতে কেইটামান লগৰ ছোৱালী আছে যিহেতু এইবিলাকো নাচিব চাওক মজা লাগিছে আৰু ওপৰৰ পৰা চাওক কি ধুনীয়া লাগিছে মানে চাই মেলি চাওক কিমান ধুনীয়া ভিউ আৰু নকওঁৱেই আৰু কথাবিলাক আৰু এতিয়া মানে অকণমান ৰিহাৰ্চেল কৰি আছোঁ আমি ন নাচা হয় আমি অকণমান মানে নাচা মানে ৰিহাৰ্চেল কৰি আছোঁ আৰু নাচিব পাৰিছে নাই একদম কালি ৰাতিটো শিকিছোঁ ডান্স আৰু এতিয়া শিকি আছোঁ বৰ্তমান কালি মানে মই ফুটবল খেলি আহিয়ে মানে পূৰা নাচিলোঁ অকণমান পূৰা গা চা বিষাই থাকিলে আজিলৈকে আৰু নাচিব পৰা নাই নোৱাৰোঁ তো যিফালেকে চাই থাকিলে গম পাব পাৰে আপোনালোকে তো গানটো হৈছে এইটোৱে অকণমান বেকগ্ৰাউণ্ড বাজি আছে দেখি পাইছে আপোনালোকে মানে শুনি আছে আপোনালোকে এইটো হৈছে আৰু আমাৰ নাচনীবিলাক অকণমান ষ্টাইল কৰি আছে অকণমান এতিয়া আৰু এইফালে পূৰা আইফোন লৈ মানে পূৰা ভিডিঅ' বনাই আছে এইফালে চাওক আৰু এইফালে চাওক পূৰা মানে ৰিহাৰ্চেল কৰি আছে এতিয়া বৰ্তমান দিগন্ত দাই অকণমান ৰিহাৰ্চেল শিকাই আছে আৰু এইফালে আমাৰ গুটিভাই আহি গ'ল লগতে মজা 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 এতিয়া বৰ্তমান শিকি আছে অকণমান গান লগাই কিনি মজা এদিকে চাও দেখি পাইছে আমাৰ গুৰি ডাঙৰীয়া মানে পূৰা মানে চশমা পিন্ধি পূৰা ধুনীয়াকৈ বহি আছে আৰু খবৰ কেনেকুৱা 20 টকা এটা লৈছোঁ চশমাটো 20 টকা লৈছে নেকি আহি ভাল লাগিছে আৰু মানে লগতে গুটি ভাইক নাচিবৰ কাৰণে কৈ আছোঁ মই একেবাৰে নানাচো বুলি ভাবিছোঁ যিহেতু মোৰ ভালে হৈছে মানে শিকাইছে সেইকাৰণে নানাচোঁ সেইটো নাচে চাবলৈ আহিলোঁ আৰু এনেই ঘৰত আহি দেওবাৰ এনজয় কৰিব লাগে নহয় এনজয় কৰিব লাগে সম্পূৰ্ণ কিন্তু আপোনাৰ বেছি জেগা দিছে বুলি নাভাবিব আপোনালোকে মানে এইটো মানে লগাই ল'ব এতিয়া ধুনীয়া চাই থাকিব
ক'ৰ পৰা আহিলে আকৌ ধুনীয়াকৈ মানে শ্বুটিং আমাৰ আধাতে কমপ্লিট হৈ গ'ল আৰু এইফালে লগতে খোৱা বস্তু কিবা কিবি লৈ আনিছোঁ আৰু লগতে এইবিলাক নাচি আছে নাচনীবিলাক আৰু এইফালে আমাৰ ডাইৰেক্টৰ মানে শিকাই আছে বৰ্তমান এতিয়া শিকাই আছে এই বৰ্তমান এতিয়া শ্বুটিং হৈ আছে আৰু দেখি পাইছে আপোনালোকে আৰু এইফালে নাচনীয়ে বৰ্তমান নাচি আছে এতিয়া আৰু লাহেকৈ আমাৰ এইফালে গুটি ভাই কেমেৰামেন হৈ আছে গুটি ভাই এতিয়া কেনেকুৱা লাগিছে কেমেৰামেন হয় আজি মজা লাগিছে ভাল লাগিছে ধুনীয়া ধুনীয়াকৈ মানে ভিডিঅ' শ্বুট কৰা হৈ গ'ল আৰু এতিয়া লাহেকৈ যাব লাগিব ঘৰলৈ আৰু এইফালে গুটি ভাই আছে লগতে গুটি ভাই মানে সি বাইক লৈ আহিছে যিহেতু সি ঘৰলৈ যাব আৰু মই যাম চাপৰিত আৰু সকালে যিহেতু কলেজ যাব লাগিব সেইকাৰণে গৈছিলোঁ আৰু তই লাহেকৈ কলেজটো যাবই লাগিব আৰু যেতিয়া নেকি ভিডিঅ' বনাব আহিছিলোঁ মানে ভিডিঅ' বনোৱা নহ'ল আজি মানে কি প্ৰেক্টিছ নে কি সেইবিলাক কৰি নহ'ল কেমেৰা ধৰিব দিছিলে কিন্তু কেমেৰা ধৰি আছিলোঁ কিন্তু ইমানকৈ ভাল নহ'ল আৰু এতিয়া যিহেতু যাবলৈ হৈ গ'ল আৰু এইফালে মানে শ্বুট কৰি আছে ভিডিঅ' কেইটামান ৰিলছ বনাইছে কিবা কিবি আৰু এইফালে আমাৰ নাচনী এজনী তো কেনেকুৱা লাগিছে আজি শ্বুট কৰি ভাল লাগিছে নে বেয়া লাগিছে বেয়া লাগিছে ৰিহাৰ্চেল কৰা নাই যিহেতু সেইকাৰণে মানে বেয়া লাগিছে ন একো মানে ৰিহাৰ্চেল কৰা নাই আৰু ভালদৰে মানে অসমীয়া নাজানে যিহেতু মানে বড়ো হয় সেইকাৰণে ভালদৰে অসমীয়া নাজানে বোলে তো এতিয়া যিকে আপোনাক এতিয়া গৈ থাকোঁ লাহেকৈ আৰু যদি ভিডিঅ' চাই অকণমান ভাল লাগে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব একেবাৰে নপঢ়িব